তো হেল্ল' ফ্ৰেণ্ডছ, আজিৰ এইটো ভিডিঅ'ত এই আইটন আই ড্ৰপৰ বিষয়ে আলোচনা কৰিম। তো এইটো এটা আয়ুৰ্বেদিক মেডিচিন হয়, আয়ুৰ্বেদিক আই ড্ৰপ হয়। তো এইটো আই ড্ৰপটো আপোনালোকক কেতিয়া ইউজ কৰিব দিয়া হয় বা আপোনালোকে কি চকুৰ কি প্ৰব্লেম হ'লে আপোনালোকে এই আই ড্ৰপটো ইউজ কৰিব পাৰে বা ইয়াৰ ড'জ কিমানখিনিকে দিয়া হয়, দিনত কেইবাৰ লগাব লাগে বা কেই ফুটাকে লগাব লাগে, আৰু ইয়াৰ যদি কিবা ছাইড এফেক্ট আছে নেকি, যদি কিবা ছাইড এফেক্ট আছে তেতিয়াহ'লে ইয়াৰ ছাইড এফেক্ট হিচাপে কি প্ৰব্লেম হ'ব পাৰে, কি ক্ষতি হ'ব পাৰে, এনেকুৱা বিতং কথা আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, আৰু যদি চেনেলটো নতুন চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ ফাৰ্মাচীত থকা প্ৰত্যেকটো মেডিচিনৰ ওপৰতে আমি এইটো চেনেলত এটা ভিডিঅ' বনাই আপলোড কৰোঁ। তো যদি আপোনালোকে ফাৰ্মাচী শিকিব বিচাৰে, যদি মেডিচিনৰ বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। তো ফ্ৰেণ্ডছ, এই আইটন আই ড্ৰপটো বেষ্ট মেডিকেল ষ্ট'ৰ নামৰ এটা কোম্পানী মেনুফেকচাৰ কৰে, আৰু ফাৰ্মাচীত এই মেডিচিনটোৰ দাম হ'ল আপোনাৰ 60 টকা। আৰু যদি আপোনালোকে অনলাইনত যদি ডিছকাউণ্ট ৰেটত এই মেডিচিনটো কিনিব বিচাৰে তেতিয়াহ'লে মই ইয়াৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা আপোনালোকে অনলাইনত ডিছকাউণ্ট ৰেটত এই মেডিচিনটো আপোনালোকে কিনিব পাৰিব। তো ফ্ৰেণ্ডছ, এই আইটন আই ড্ৰপৰ যদি মেইন ইউজৰ কথা আলোচনা কৰিব যাওঁ, যে আপোনালোকৰ কি প্ৰব্লেম হ'লে আপোনালোকে এই আই ড্ৰপটো ইউজ কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ যিটো চকুটো ৰঙা পৰি যায়, যিটো ইনফেকশ্যন হ'লে চকুত ৰঙা পৰি যায়, চকুটো বহুত খোজায়, ইটচিং হয় যিটো, সেইটো প্ৰব্লেমতো এই আপোনাৰ ৰঙা পৰি গ'লেও এই আই ড্ৰপটো ইউজ কৰিব পাৰে। আৰু খোজালেও আপোনালোকৰ খোজাই কিনে যেতিয়া চকুটো গৰম হৈ যায়, তো চকুটো ৰিলেক্স কৰিবৰ কাৰণে, ঠাণ্ডা কৰিবৰ কাৰণে আপোনালোকে এই আইটন আই ড্ৰপটো ইউজ কৰিব পাৰে। আৰু এই প্ৰব্লেমত বহুত ভাল ৰিজাল্ট দেখায় এই আইটনটোৱে। আৰু এই আইটনৰ যিটো আপোনাৰ pH হয়, আইটনৰ pHটো আপোনাৰ আপোনাৰ চকুৰ pHৰ লগত প্ৰায় ধুনীয়াকৈ মেচিং কৰা আছে, যাৰ কাৰণে এই আই ড্ৰপটো আপুনি চকুত লগালে, কিছুমান আই ড্ৰপ আপোনাৰ যেনেকৈ চকুত লগাৰ লগে লগে চকুত এটা জ্বলন অনুভৱ কৰে, কিন্তু আপোনালোকে এই আই ড্ৰপৰ পৰা এনেকৈ কোনো জ্বলন অনুভৱ নকৰিব। আইটনটো বহুত আপোনাৰ চকুটো ৰিলেক্স কৰে, বহুত ঠাণ্ডা দিয়ে আপোনাৰ চকুটো, যাৰ কাৰণে আপোনাৰ এই খজুৱা বা জ্বলন পূৰণ এই প্ৰব্লেমকেইটা আপোনালোকে বহুত সোনকালে আৰাম পাই যায়। ইয়াৰ আৰু এটা ইউজ হৈছে আপোনাৰ, যে যেতিয়া কোনো পলিউশ্যনৰ কাৰণে হওক বা ধূলি মাকতি আদি যদি আপোনাৰ চকুত সোমাই যায়, তো অলপ ধূলি চুলি সোমালে, অলপ ফৰেন পাৰ্টিকেল সোমালে তো চকুৱে সেইটো নিজেই ওলাই দিব পাৰে। কিন্তু যদি তাতে বেছিকৈ যদি চকুত কিবা ধূলি মাকতি বা কিবা ফৰেন পাৰ্টিকেল আপোনাৰ সোমাই পৰে, তাৰ ফলত যদি আপোনাৰ চকুটো চুৱেলিং হয়, ফুলে বা বিষ হয়, তো এনেকুৱা ক্ষেত্ৰত আপুনি এই আইটন আই ড্ৰপটো ইউজ কৰিব পাৰে। আইটনটোৱে আপোনাৰ সেই ফৰেন পাৰ্টিকেলটো বাহিৰত ওলাই দিয়ে। আৰু কিছুমান পেচেণ্টৰ দেখা যায় যে আপোনাৰ চকুৰ আইলিডবিলাক ফুলি যায় কেতিয়াবা, আৰু তাতে বিষ হয়, খজুৱায়ো, তাতে আপোনাৰ ইটচিঙো হয়। আপাৰ আইলিড বা লোৱাৰ আইলিড, দুটা আইলিড থাকে। তো সেই আইলিডৰ যদি চুৱেলিং হয়, যদি তাতে ফুলে, তাতে বিষ বা খজুৱতি কিবা এটা যদি হয়, তো সেনেকুৱা পেচেণ্টকো আপুনি সেইটো ক্ষেত্ৰতো, এইটো বেমাৰৰ ক্ষেত্ৰতো আপুনি এই আইটন আই ড্ৰপটো এডভাইচ কৰিব পাৰে, বা আইটন আই ড্ৰপ আপোনালোকে ইউজ কৰিব পাৰে। তো এনেকুৱা যিকেইটা সৰু সুৰা আপোনাৰ বেছিক যিকেইটা চকুৰ প্ৰব্লেম আছে, এনেকুৱা বেছিক প্ৰব্লেমকেইটা আপোনাৰ এই আইটন আই ড্ৰপে ভাল কৰি দিব পাৰে, ঠিক কৰি দিব পাৰে। আৰু এই আইটন আই ড্ৰপটো এটা OTC মেডিচিন হয়। এইটো আপুনি ফাৰ্মাচীৰ পৰা কিনিবৰ কাৰণে আপোনালোকৰ ডক্টৰৰ প্ৰেছক্ৰিপশ্যনৰ দৰকাৰ নহয়, আপোনালোকে ডাইৰেক্ট ফাৰ্মাচীৰ পৰা কিনি ল'ব পাৰে। তো গতিকে আপোনালোকে এই মেডিচিনটো কি কামত ইউজ কৰে, লগতে আপুনি কিমানটো ইউজ কৰিব, সেইটো কথাটো জনাটো বহুত দৰকাৰী হয়। তো গতিকে এতিয়া যদি আমি এই মেডিচিনটোৰ যদি ড'জৰ কথা আলোচনা কৰিব যাওঁ, তেতিয়া ড'জটো হৈছে আপোনাৰ এডাল্ট ড'জ হৈছে। এডাল্ট ড'জটো যদি কওঁ তেতিয়াহ'লে মোটামুটি 16, 17, 18 বছৰ এনেকুৱা বছৰৰ পৰা ষ্টাৰ্ট কৰিলে আপুনি মোটামুটি এইটো দিনত 2 টাইমকৈ বা দিনত 3 টাইমকৈ, বা কিছুমান পেচেণ্টক দিনত 4 টাইমকৈও লগাব দিয়া হয়, পেচেণ্টৰ কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰে। তো যদি সাধাৰণতে এইটো আই ড্ৰপটো আপোনাৰ দিনত 3 টাইমকৈ 1 ফুটাকৈ বা 2 ফুটাকৈ আপুনি এই আই ড্ৰপটো ইউজ কৰিব পাৰে। আৰু এই আইটন আই ড্ৰপৰ যদি ছাইড এফেক্টৰ কথা আলোচনা কৰিব যাওঁ, তেতিয়াহ'লে মইতো আগতে ক'লোঁ আই ড্ৰপটো এটা আয়ুৰ্বেদিক মেডিচিন হয়, বহুত ছেফ মেডিচিন হয়, ইমান সোনকালে ইয়াৰ কোনো ছাইড এফেক্ট দেখা পোৱা নাযায়। তো বহুত ৰেয়াৰ কেছত কিছুমান পেচেণ্টৰ ক্ষেত্ৰত দেখা যায় যে কেতিয়াবা পেচেণ্টৰ এইটো আই ড্ৰপটো লগোৱাৰ পিছত ইটচিং হ'ব পাৰে, এটা খজুৱতি অনুভৱ কৰিব পাৰে, বা জ্বলন অনুভৱ কৰিব পাৰে, বাৰ্ণিং চেঞ্চেশ্যন হ'ব পাৰে। তো এনেকুৱা যদি কিবা অসুবিধা পায় বা ইয়াৰ ওপৰতো যদি কিবা আননোন ছাইড এফেক্ট পায়, তেতিয়াহ'লে আপোনালোকে ডক্টৰক কনচাল্ট কৰিব বা ফাৰ্মাচিষ্টৰ কনচাল্ট কৰিব, তাৰপিছতে এই মেডিচিনটো আপোনালোকে ইউজ কৰিব।